চব চিকনাতা থানৰ গেটখন কিমান ধুনীয়া সোণালী ৰঙে সাজি থোৱা লাগে মজা লাগে নেকি ইলেকশ্যন ডিউটি থাকে নাইট ভিউ বোকাখাট ব্লগটো দেখাই দে নাই নেদেখে তললৈ কৰ বোকাখাটৰ নাইট ভিউ চাওক আপোনালোকে এইটো চাৰিআলি মেইন ট্ৰেফিক চাৰিআলি এইফালে চিকন এইফালে আছে কাকখানি থান এইফালে যাব কাজিৰঙা আৰু এইখন হৈছে শ্ৰী শ্ৰী চিকনাতা থান আৰু এইফালে আছে গোলাঘাট ফালে যোৱা আৰু আমি আহিছোঁ ৰাতি কি সুন্দৰ হেল্ল' দোস্ত আপোনালোকক ৰাতি বোকাখাট দেখাবলৈ আহিলোঁ চাই লওক এইফালে চাব চব চিকনাতা থানৰ গেটখন কিমান ধুনীয়া সোণালী ৰঙে সাজি থোৱা আছে সোণালী ৰং দি থোৱা আছে বহুতো সুন্দৰ দেখিবলৈ ৰাতি উজ্জ্বল হয় টাউনৰ ভিউ চব আমি আহিছোঁ ৰাতি এতিয়া বাজিছে সময় প্ৰায় আপোনাৰ 10:30 বজাত চিকনাতা থান আহিব পাৰে বোকাখাটত অৱস্থিত চাওক বোকাখাটৰ ভিউ সকল বোকাখাট ৰাতি নাইট ভিউটো দেখুৱাইছোঁ আৰু এইটো হৈছে আপোনালোকৰ ASTC কাউণ্টাৰটো দেখুৱাই দিছোঁ আপোনালোকক বেক কেমেৰা কৰি ASTC কাউণ্টাৰ ইয়াতে টিকেট কাটিব পাৰে আপোনালোকে আৰু এইফালে আছে আপোনালোকৰ হোটেল কেইখনমান এটা আপোনালোকৰ আছে চাংঘৰ তেলিহাঁহ ইত্যাদি সকলোবোৰ আছে কি মজা কলে আহিলা চাহ খাবলৈ কলে আহিলা আৰু তোমালোকে কি ক'বলৈ আহিছা দেখুৱাই দিয়া ইহঁতে পাৰ্টনাৰবিলাক হেল্ল' গাইজ আমি চাহ খাব আহিছোঁ ৰাতি 11:13 হৈছে চাই লওক কি মজা